নমস্কাৰ পোনপ্ৰথমতে সকলো বিহু বজাৰ ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ঝংকাৰ পুৰৰ এক মাইকী। আমি ৰাইজৰ আগত অসমৰ বিভিন্ন লোক সংস্কৃতি, লোকবাদ্য, লোকনৃত্য আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি সকলো ছাত্ৰ ছাত্ৰী হয়, সেইবাবে আমাৰ যদি অনুষ্ঠান পৰিৱেশন কৰা থাকিলে ভগৱতী হয়, আমাক নিজৰ পুত্ৰ, নিজৰ ভাতৃ, নিজৰ ভণ্টি বুলি যাতে ক্ষমা কৰি দিয়ে। তাৰে আকাৰে আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ। এয়া আপোনালোকৰ আগত ঝংকাৰ পুৰৰ এক মায়াজাৰ।